ওয়েলকাম টু মাই ইউটিউব চেনেল। আজিৰ মই ভিডিঅ'টোত কম ইলাচিৰ উপযোগিতাৰ বিষয়ে। কিজানি আপোনালোকে বহুতে ইয়াৰ বিষয়ে নাজানে। সো আহক আপোনালোকে এই ভিডিঅ'টো চাওক। ইলাচিক আমি বহুতে কেৱল মছলা বুলিহে জানো। গতিকে আহক আজি আমি ইলাচিৰ বেনিফিট জানি লওঁ। মানে ইলাচিৰ পৰা আমাৰ কেনেধৰণৰনো হেল্প হয়। প্ৰথম কথা, মুখৰ গন্ধ দূৰ হয়। আমি বহুতে জানো যে ইলাচি খালে মুখৰ গন্ধ দূৰ হয়। কিন্তু এইটো আপুনি ভাবিছেনে মুখৰ গন্ধ কিয় আহে? আচলতে পেট বেয়া হ'লে, পেটৰ কিবা প্ৰব্লেম থাকিলে মুখৰ পৰা বেয়া গন্ধ ওলাই থাকে। গতিকে সেউজীয়া ইলাচি খালেহে পেটৰ হজম ঠিক হয়। আৰু লগতে ইয়াত থকা শক্তিশালী এণ্টিবেক্টেৰিয়েল ৰাসায়নৰ কাৰণে মুখৰ গন্ধ নোহোৱা হয়। আৰু ইয়াক নিয়মিত খোৱাৰ বাবে কোনো ধৰণৰ টিপৰ আৱশ্যকতা নাই। আপুনি প্ৰত্যেকবাৰ খানা পিনা খোৱাৰ পিছত ইলাচি খোৱা আৰম্ভ কৰক। ইয়াৰ উপৰিও ৰাতিপুৱা উঠিয়ে কেৱল ইলাচিৰ চাহ অৰ্থাৎ ইলাচিক পানীৰ লগত উতলাই একাপ পিয়ক। ইয়াৰ ফলত আপোনাৰ হজম শক্তি ঠিক হ'ব। ফ্ৰেণ্ডছ, ইয়াৰ লগতে ইলাচিয়ে আমাৰ ছেক্স লাইফকো সহায় কৰে। ইলাচি এনেকুৱা এটা টনিক যিটো আমাৰ ছেক্স লাইফকো শক্তিমান কৰি ৰখাত সহায় কৰে। আৰু লগতে এচিডিটিৰ পৰাও ৰেহাই পোৱা যায়। আপোনালোকে জানেনে ইলাচিৰ এটা তেল পোৱা যায় আৰু ইয়াত থকা এচেঞ্চিয়েল অইলে পেটৰ ভিতৰি ভাগ শক্তিবান কৰাত সহায় হয়। ফলত এচিডিটিৰ পৰাও ৰেহাই পোৱা যায়। আৰু আমাৰ হাওঁফাওৰ উশাহ নিশাও সুস্থ হৈ থাকে। ইলাচিত পটেছিয়াম, কেলছিয়াম, মেগনেছিয়ামৰ দৰে পদাৰ্থ থাকে। চ' ফ্ৰেণ্ডছ, আপোনালোকে যদি ইলাচি খোৱা অভ্যাস কৰি দিয়ে নিশ্চয় সুফল পাব। গতিকে আজিৰ এই হেল্থ ভিডিঅ'টোত সৰু ইলাচি এটাৰ বাবে কিমান গুণ উপকাৰিতা আমাৰ হ'ব পাৰে নিশ্চয় জানিলোঁ। তো এনেকুৱা আৰু ভিডিঅ' দেখিবলৈ হ'লে ছাবস্ক্ৰাইব কৰক মোৰ এই চেনেলটো। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব। শেষত আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় হিন্দ।